হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৱে ভালেই আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু চাগে আজি ভাবিছে গামোচা চামোচা লৈ পিনি আজি ক'ত যাম। আৰু আজি ওচৰতে নামঘৰতে আমাৰ আজি পালনাম পাতিছে, তালৈকে যাম বুলি ভাবিলোঁ। আৰু মাহঁততো গ'লেই, এতিয়া মই অলপ ওলাওঁতে মেলোঁতে আৰু ইটো কাম চাম কৰোঁতে অলপ দেৰি হ'ল আৰু সেইকাৰণে এতিয়া যাবলৈ লৈছোঁ। ঠিক আছে, তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া একদম আহি গাঁৱৰ মাছ পাই গ'লোহি। তাৰপিছত এতিয়া এই ৰাস্তাটোদি গৈ একদম নামঘৰ পামগৈ আৰু নামঘৰলৈ আমাৰ ঘৰৰ পৰা 1-1.5 কিলোমিটাৰমান দূৰ হয়, সেইকাৰণে বাইকতে আহিছোঁ আৰু এয়া নামঘৰ পাই গ'লোহি, জয়পাৰ নামঘৰ। আৰু এয়া হৈছে নামঘৰৰ সন্মুখৰ ভাগ। আৰু এয়া চাকি একদম দুইফালে লগাই থোৱা আছে ধুনীয়াকৈ। আৰু এতিয়া বাকীখিনি আৰু নামঘৰৰ ভিতৰ ভাগ আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে আমাৰ আইতা আৰু এয়া মাহী, এয়া হৈছে ডাঙৰ মাহী। আৰু মাহীহঁত আহিলে নামঘৰলৈ বুলি সেয়া ধূপ চাকি জ্বলাবলৈ। আৰু এয়া হৈছে মাহী ছোৱালীজনী। তেন্তে বাকীখিনি ভিতৰত দেখুৱাই আছোঁ আৰু ধুনীয়াকৈ। এয়া হৈছে আমাৰ বৌ ছোৱালীজনী। এতিয়া ব'লক তেন্তে ভিতৰ ভাগ ধুনীয়াকৈ দেখুৱাই থাকোঁগৈ। আৰু লগতে এয়া হৈছে মোৰ মা। এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ। ভকতসকলে নাম লৈ আছে আৰু এতিয়া এয়া নামৰ মাজতে বৌহঁতে চাহ দিছেহি। আৰু কাৰ বাৰু নামঘৰত ৰঙা চাহ আৰু পকা মিঠৈ খাই ভাল লাগে জনাবচোন। মোৰ হ'লে বহুত ভাল লাগে নামঘৰত এনেকৈ পকা মিঠৈ আৰু চাহখনৰ সোৱাদটোৱে বেলেগ, নহয় জানো? এতিয়া নামঘৰৰ পৰা ওলাই পিনি একদম গাড়ীত বহি ল'লোঁ আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু এতিয়া মাহী চাহী গোটেইখন একদম গাড়ীত পূৰা বহি লৈছোঁ, এয়া মা লগতে। আৰু এয়া হৈছে আইতা, একদম চুলি বন্ধাত ব্যস্ত। আৰু একদম লিঅ'ই পূৰা চাইছে, গোটেই মানুহখন বুলিব উঠি গ'ল একদম পূৰা জিভা উলিয়াই চাইছে। তাৰপিছত এতিয়া তেন্তে আমি ঘৰলৈ গৈ যাওঁ আৰু লগতে লিঅ'ই চাওক কেনেকৈ চাইছে জিভা উলিয়াই। আৰু এইগৰাকী ছোৱালী যাব নোৱাৰিলে, গাড়ীতে বহি থাকিলে, কাৰণ তাই ড্ৰেছটো পিন্ধি এইটো ড্ৰেছ পিন্ধি আৰু নামঘৰলৈ সোমাব নোৱাৰে। সেইকাৰণে ঠিক আছে তেন্তে আজিলৈ বাই বাই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।